কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আজি দেওবাৰ অৱশ্যে কি জানে 3 দিন একেৰাহে বন্ধ পালোঁ শুকুৰবাৰ আছিলে বুদ্ধ পূৰ্ণিমা তাৰপিছত শনিবাৰেতো বন্ধ থাকে স্কুল পিহুৰ বন্ধ থাকে মোৰো স্কুল বন্ধ থাকে আজিতো দেওবাৰ আৰু 3 দিন বন্ধ হোৱাৰ বাবে ঘৰুৱা কিবাকিবি বহুত কাম আছিলে কৰি ল'লোঁ চাফা চিকুণ আৰু বহুত দিন ভ্লগো দিয়া নাই থাকি যায় আৰু কিবাকিবিকৈ আজি ভাবিছোঁ সৰুকৈ ব্লগ এটা বনাম আৰু এইফালে ৰাতিপুৱা সময় আমাৰ পিহুৱে অকণমান পঢ়াওঁ যিটো উঠাও দেৰি বন্ধৰ দিনত অকণমান দেৰিকৈও উঠে আৰু সেইবাবে উঠি পেলাই এতিয়া মুখ হাত চুক হাত ধুৱাই বুলি অকণমান পঢ়া তাকে পঢ়িছে অৱশ্যে এতিয়া কাৰ্চিভ লেটাৰ লিখি আছে শিকাই আছে স্কুলত তাকে ঘৰতো অকণমান দেখুৱাবই লাগিব দিয়কচোন ঘৰত আৰু সেয়া তাকে তাই কৰি লৈছে আৰু মই ব্লগ এটা বনাম চাব ব্লগটোৱে শেষলৈকে আৰু কিবাকিবি কামো কৰিম দেখুৱামো আপোনালোকক আৰু কি কৰিব পাৰোঁ সেইবিলাকে সৰু সুৰাকৈ আৰু যদিহে ভাল পায় তেন্তে ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব কিন্তু এইফালে এতিয়া ৰাতিপুৱা খাই বৈ আজৰি হৈ আহিলোঁ আহি পেলাই মই আগতে ফুলৰ টাববিলাক যে মানে কেইদিনমানৰ আগৰ ব্লগ এটাত দেখুৱাইছিলোঁ নতুনকৈ মাটিবোৰ বদলাই আকৌ ৰুই দিছিলোঁ নতুনকৈ ফুলবিলাক আৰু তাৰে কেইটামান টাব আনি এনেদৰে মানে মোৰ বাহিৰতে থকা যিডাল ষ্টেণ্ড আগতে দেখুৱাইছিলোঁ এই ষ্টেণ্ডডাল কেনেকৈ বনোৱা হৈছিল পানীৰ পাইপ আৰু বাঁহ দি বনাইছিলে এজন দাদাই ঘৰতে বনোৱাইছিলোঁ যদি নাই চোৱা যিসকলে আগৰ ভিডিঅ'ত চাব পাৰিব অৰ্ডিনেৰী কিছুমান বস্তুৱে বনোৱা এডাল ষ্টেণ্ড আৰু দেখিবলৈও ভাল লাগে আৰু এনেকুৱা ধৰণৰ বস্তু সজায়ো ভাল লাগে নহয় জানো তাৰ মাজতে পুটুককৈ আহি পেলাই টেবুল এখনতে এনেদৰে কাপ কিছুমানত এনেকৈ ফুল পানী দি থোৱা হৈছে সেইবাবে তাতো অকণমান পানী দি দিলোঁ এয়া চাওক স্নেক প্লেন আছে মানি প্লেন আছে আৰু এতিয়া এইফালে সেয়া স্নেক প্লেনকে এনেকৈ সজাইছোঁ আৰু ইফালে আছে তলত এইডাল কি জানো পাতটোৰ নামটো ইমান বিশেষ নাজানো এনেদৰে মাজে মাজে ষ্টেণ্ডডাল সজাই থকা হয় বদলাই টাববোৰ আৰু আগতে যিকেইটা আছিলে সেইকেইটা এতিয়া বৰ্তমান ৰ'দলৈ উলিয়াই দিলোঁ এতিয়া সেইবাবে বেলেগ দুটামান তাতে সজাই দিলোঁ আৰু তলটো মাটি চাটি পৰিলে কাৰণে অকণমান মুচি দিলোঁ কাপোৰ এখন আৰু ইফালে আমাৰ পিহুৱে মানে চুইয়ে তাই অন্ত নাই কিবাকিবিকৈ মাজে মাজে গালিও খায় তথাপি একো নকৰে বাৰু তাই চিঙাবেলা বিশেষ একো নকৰে একো নাই আৰু ইফালে বতাহো মাৰি আছে অকণমান আৰু এতিয়া মই আপোনালোকক দেখুৱাম এইটো পুৰণা মিক্সি বহুত প্ৰায় 23 বছৰীয়া পুৰণা মিক্সি আগতে দেখুৱাওঁ কেতিয়াবা ভিডিঅ'ত কিন্তু এইটো অকণমান লেতেৰা হৈ আছে ভাবিছোঁ চফা কৰিম চব 5 মিনিটত চফা কৰি দিম কলগেটে আপোনালোকে কৰেনে এনেকৈ যদিহে নাই কৰা কৰি চাব আৰু ইফালে আমাৰ ঘৰৰ কুকুৰাই কণী পাৰিলে বৰ্তমান এতিয়া আনি থৈছিলোঁ মানে আনিছিলোঁৱে টেবুলতে থৈ লৈছোঁ দুটা এতিয়া মই মিক্সিটো চফা কৰোঁ এডাল পুৰণা ব্ৰাছ আনিলোঁ তাতে মই অকণমান কলগেট লগাই ল'লোঁ লগাই লোৱাৰ পিছত ইয়াত দেখিছেনে অকণমান পানী দি সেইখিনি আৰু যিখিনি লেতেৰা হৈ আছে সেইখিনিতে মই চফা কৰিম এনেকৈ ব্ৰাছ মাৰি দিলে চফা হৈ যায় একদম ধুনীয়া হৈ যায় কিন্তু মিক্সিটো চফা কৰোঁতে যে সাৱধানে চফা কৰিব লাগিব সেইবাবে মই পূৰা সাৱধানে চফা কৰিছোঁ যাতে পানী চানী মিক্সিটোৰ ভিতৰলৈ সোমাই নাযায় ভিতৰলৈ কেনেবাকৈ সোমাই গ'লে বেয়া হৈ যাব আৰু পূৰা আপুৰুগীয়া বস্তু এনেকুৱা মিক্সি আজিকালি দেখিবলৈ নোপোৱা হ'লোঁ আৰু এতিয়া লাহেকৈ কাপোৰ এখন এনেকৈ পানী অকণ তিয়াই চেপকি আনিলোঁ আৰু লাহে লাহে মোহাৰি দিলোঁ আৰু ইফালে মোৰ মিক্সি পূৰা চফা হৈ গ'ল এয়া চাওক আৰু লগতে সদায় পিন্ধি থকা এযোৰ খাৰু বিয়া হোৱাৰ পৰা এযোৰ খাৰু মই পিন্ধিয়ে আছোঁ জোৰোণত দিয়াই খাৰু হয় আৰু মাজে মাজে যিহেতু পিন্ধি থকা হয় সদায় যিকোনো সদায় যেতিয়া ব্যৱহাৰ হৈ থাকে এটা বস্তু লেতেৰাও হয় আৰু সেই খাৰুযোৰ কেতিয়াবা মাজে মাজে এনেদৰে মই চফা কৰোঁ একেটা ষ্টাইলতে ব্ৰাছডালতে অকণমান কলগেট লগাই লওঁ লগাই পেলাই এনেদৰে চফা কৰি লওঁ কিন্তু একদম ধুনীয়া চফা হৈ যায় আপোনালোকে যদি এনেদৰে চফা কৰা নাই কেতিয়াবা কলগেট অকণ লৈ এনেদৰে চফা কৰি দিবচোন সঁচাকৈ খুবেই চফা হৈ যায় আৰু বহুতে মণিচালৰ গুটি দিও এনেকৈ চফা কৰে সোণৰ বস্তু কিন্তু মণিচালৰ গুটিটো সদায়নো ক'ত পাব সেইবাবে মাজে মাজে এনেকৈ কলগেট অকণ লৈ চফা কৰোঁ কিন্তু ধুনীয়া চিকচিকীয়া হৈ যায় আৰু আজিও তেনেদৰে চফা কৰি ল'লোঁ আৰু এইফালে এয়া চাওক এতিয়া চফা কৰি আকৌ মই পিন্ধি দিলোঁ আৰু এযোৰ খাৰু মই সদায় থাকে মোৰ হাতত আৰু যিহেতু আজি দেওবাৰ সেইবাবে এখেতে এতিয়া বজাৰৰ পৰা আহিলেকে দেওবাৰ বজাৰৰ পৰা এয়া পাচলি আনিলে দাংবডি তিয়ঁহ কাঁচকল আৰু ভীমকলৰ কলডিল এয়া চাওক ভীমকলৰ কলডিলটো সোমোৱাৰ লগে লগে একদম ঘৰ একদম ভীমকল কলডিল গোন্ধাই গৈছেগৈ লগতে পিঁয়াজ আলু এতিয়া ধুনীয়াকৈ উলিয়াই থৈছোঁ সেইবোৰ চাফা চিকুণ কৰি আকৌ ফ্ৰিজত ভৰাম ৰাতিপুৱাতে লৈছিলোঁ এয়া পনীৰ কিন্তু এতিয়া নাখাওঁ পনীৰ থৈ দিছোঁ অকণমান পানী দি ফ্ৰিজতে এয়া যি খাম মাংস কিন্তু এই মাংসখিনি যে যোৱা ৰাতি অনা খাম বুলি আনিছিলোঁ ৰাতি কিন্তু খোৱা নহ'ল ওচৰতে মানুহ এঘৰ মানে বৌ এগৰাকী ঘৰত ভাত খাবলৈ আমাৰ নিমন্ত্ৰণ কৰিলে অনুষ্ঠান এটা আছিলে সেইবাবে তাত ভাত খালোঁ কাৰণে খোৱা নহ'ল এতিয়া দুপৰীয়া বনাম মাংস সেইবাবে সেইখিনি উলিয়াই ল'লোঁ ফ্ৰিজৰ পৰা আৰু এতিয়া এয়া চাওক একদম খাটি সৰিয়হৰ তেলত বনাম মাংস আৰু এই মিঠাতেলখিনি যে মানে শিমলুগুৰিতে এখন দোকান আছে
প্ৰায়ে সেই দোকানখনত ঘৰুৱা কিছুমান বস্তু কিনিবলৈ পোৱা যায়, কিন্তু নামটো পাহৰি থাকিলোঁ দোকানখনৰ নামটো। কিন্তু আহোঁতে যেতিয়া শিৱসাগৰ ঘৰৰ পৰা অহা হয় তেতিয়া কেতিয়াবা কিনি অনা হয়, আৰু তাৰ পৰা কিনি আনিছিলোঁ সেইখিনি সৰিয়হৰ তেল। আজি বনাম, লগতে এয়া পিঁয়াজ নহৰু আদা পেষ্ট সকলোখিনি দি দিছোঁ, লগতে তেজপাত অকণমান গোটা জিৰা অকণমানো দি দিলোঁ তাতে তেলতে। এতিয়া ধুনীয়াকৈ ভাজি লওঁ। মাংস সকলোৱে জানে কেনেকৈ বনায়, তথাপিও আৰু ভ্লগ বনাইছিলোঁ যেতিয়া চিম্পুলকৈ দেখুৱাই দিছোঁ, আৰু একেবাৰে চিম্পুলকৈ বনাম। এয়া চাওক, লগতে দি দিছোঁ এয়া জিৰা গুড়ি, আৰু লগতে দিম ধনিয়া গুড়ি, মিট মছলা সকলোখিনি দি দিম। দি পেলাই এনেকৈ লৰাই ল'ম, আৰু হালধিটো সনা আছেই মাংসত, সেইবাবে আকৌ হালধি দিবলগীয়া হোৱা নাই। লগতে এয়া লৰাই পেলাই এয়া দি দিছোঁ বিলাহীখিনি টুকুৰা কাটি লৈছিলোঁ, সেইখিনি তাতে দি এনেকৈ লৰাম, অকণমান সিজিবলৈ দিওঁ। সিজাৰ পিছত এতিয়া তাতে যে অকণমান নিমখ দি দিম পৰিমাণ অনুযায়ী, কিন্তু অলপহে দিছোঁ, পিছত আকৌ নিমখ দিব লাগিব, যিহেতু মোৰ একেবাৰতে মই দি নিদিওঁ, একেবাৰতে দিলে মোৰ কেতিয়াবা চোকা হৈ যায় নিমখ, সেইবাবে অলপকৈ দিওঁ। এতিয়া নিমখ দি এনেকৈ লৰাই দিলোঁ, সিজিলে তাতে এতিয়া মই মাংস দি দিম। তাৰপিছত একদম লৰাই ফ্ৰাই কৰিম, আৰু পূৰা অকণমান গ্ৰেভি কৰিম, অকণমান পানী দিম বাৰু, একেবাৰেও ফ্ৰাই নকৰোঁ। এতিয়া দি দিছোঁ আলু, এতিয়া ধুনীয়াকৈ ভাজি লওঁ মাংসখিনি। এয়া চাওক, সিফালে মই মাংস বনাই আছোঁ, কিন্তু এইফালে আৰু এখন কেৰাহী পাতি লৈছোঁ, তাতে মই বনাম সৰু আলুগুটি ফ্ৰাই। এতিয়া এফালে মোৰ মাংস হৈয়ে গ'ল, পূৰা ফ্ৰাই সিজিয়ে গৈছে, কিন্তু তাতে অকণমান পানী দি দিম বাৰু এতিয়া লাহেকৈ। তাৰ আগতে মই এতিয়া ভাজিখন বহাই লওঁ। আৰু কোনে কোনে ভাল পায় সৰু আলুগুটি, মই কিন্তু খুবেই ভাল পাওঁ। আৰু লগতে এয়া মাংস তাৰ পৰা অকণমান নমাই ল'লোঁ, কিন্তু টেষ্ট অকণ কৰিবই লাগিব, কাৰণ মাংস বনাই থাকোঁতে মাজে মই অকণমান টেষ্ট কৰোঁৱেই, সেইটো সোৱাদো বেলেগ নহয় জানো। আৰু এতিয়া মই অকণমান খাই ল'লোঁ, পূৰা সিজিলে মাংস, লাহেকৈ নমাই ল'লোঁ। এতিয়া ধুনীয়াকৈ ভাত বাঢ়িলোঁ, ভাতৰ লগত আছে আমাৰ মাংস, সৰু আলুগুটি ভাজি, অকণমান পদুনা চাটনি, নেমু টেঙা লৈছোঁ, ইফালে মচুৰ দাইল। এয়া আজি আমাৰ দুপৰীয়া ভাত। আৰু ভাতকেইটা খোৱা মানে আমাৰ হলগুৰিটো, যিহেতু বিহুত ঘৰলৈ গৈছিলোঁ, ঘৰত নহয় হলগুৰিলৈ যাওঁতে আমাৰ ভতিজাকেইজনীয়ে জেং বিহু গাইছিলে, তাৰে অকণমান আপোনালোকক দেখুৱাই দিছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে আমাৰ ভতিজাকেইজনী জেং বিহুৰ দলটিৰ বিহু চাই ভাল পালে, জেং বিহু। আৰু সকলোৱে আশীৰ্বাদ কৰিব, এনেদৰে তাহাঁতি আগবাঢ়ি যাওক। আৰু আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিম, আৰু বেছি দীঘলীয়া নকৰোঁ, সৰু সুৰাকৈ বনাইছিলোঁ, আৰু তাহাঁতৰ কেইকপিমান ফটো দিলোঁ বিহু গোৱা। আৰু যদিহে ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি নাপাহৰিব। আৰু যিসকল নতুনকৈ প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোলৈ আহিছে সেই সকলো ছাবস্ক্ৰাইব এটা কৰি দিব। আজিলৈ ধন্যবাদ, পুনৰ আহিম অন্য এটা ব্লগ লৈ, শেষত জনাবলৈ নাপাহৰিব আজিৰ ব্লগটো চাই কেনেকুৱা পালে। ধন্যবাদ, আৰু সকলো কুশলে থাকক তাৰ কামনা কৰি আজিৰ ব্লগটো সামৰণি মাৰিলোঁ। বাই বাই।